নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল দিনা কলিতাৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত আচলতে বছৰৰে মূৰত মানে 1.5 বছৰমান হৈ গ'ল মই ইউটিউবত ভিডিঅ' দিয়া নাই, কিন্তু ফেচবুকত দি আছোঁ। ভাবিলোঁ আকৌ ইউটিউবতো দিয়া আৰম্ভ কৰোঁ। আচলতে ভিডিঅ'সমূহ এটা বিশেষ কাৰণতহে প্ৰস্তুত কৰিম, ডেইলি ব্লগ হিচাপে নহয়। আগতে মই যিহেতু ডেইলি ব্লগ হিচাপে ভিডিঅ'সমূহ আপলোড কৰিছিলোঁ, আৰু কিন্তু এতিয়া আমি এটা নতুনকৈ কাম হাতত লৈছোঁ। মানে আমাৰ চাৰুশ্যাম পোচাক ভাণ্ডাৰ নামেৰে এটা ভাওনাৰ পোচাকৰ ভাণ্ডাৰ প্ৰতিষ্ঠা কৰা হ'ল, আৰু গতিকে তাৰে কামত দিনটো ব্যস্ত থাকোঁ। বেলেগ একো বিশেষ কাম কৰা নহয়। ভাবিছোঁ আমিনো কেনেদৰে কাম কৰোঁ, আমি কেনেদৰে ভাওনা কৰোঁ, এই সকলোবোৰ আপোনালোকক দেখুৱাই থাকিম ভিডিঅ'ৰ যোগেদিয়ে। ব্লগ হিচাপেই মানে এদিনত কি কাম কৰোঁ তেনেকৈ দেখুৱাম আৰু মিলাই মিলি। আচলতে বহুতখিনি ভিডিঅ' মই ফেচবুকত অলৰেডি আপলোড কৰিলোৱেই। আপোনালোকে যদি ইচ্ছা কৰে তেনেহ'লে মোৰ প্ৰফাইল পেজ দিনা কলিতাত গৈ চাব পাৰে, আৰু তাতে চালে ভিডিঅ'সমূহ দেখিবই আপোনালোকে। আৰু এতিয়া যিখিনি নতুনকৈ বনাই থকা হৈছে সেইখিনি আপোনালোকক এতিয়াৰ পৰা ভিডিঅ' ইউটিউবতো দিম বুলি ভাবিছোঁ, কাৰণ ইউটিউব আৰু ফেচবুকত সকলোতে বেলেগ বেলেগ ভিউৱাৰে চায়, সকলোতে একেখিনি নাচায়। কিছুমানে চাবও পাৰে, কিন্তু তথাপিও ভাবিছোঁ স্মৃতি হিচাপেই থাকি যাব বস্তুখিনি। ঘৰৰ সকলোখিনি কাম কৰি মেলি বা সকলোখিনিৰ লগত কেনেকৈ আমি কামটোতো জড়িত হৈ আছোঁ মানুহজন আৰু মই, তাকেই আপোনালোকক দেখুৱাই গৈ থাকিম। আপোনালোকে ভিডিঅ'সমূহ চাই থাকিব, আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ যিহেতু এইটো এটা নতুন কাম হাতত লৈছোঁ, আৰু কামসমূহ চাই আমাৰ কেনেকুৱা পায় আপোনালোকে কমেণ্ট কৰি জনাব। বাকী এতিয়া কাম কৰিয়ে আছোঁ, আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। এয়া অলপ আগত অলপ এয়া কাম কৰিলোঁ। নতুনকৈ ভাওনা আছে, শিৱৰাত্ৰি আহি আছে, আৰু তাৰ উপৰিও বহুতো ভাওনা আছে, গতিকে এয়া ড্ৰেছ বনাই থকা হৈছে, আৰু এয়াও বনাই আছোঁ। এতিয়া দুপৰীয়া হৈছে, এয়া দুপৰীয়া চাহকাপ খাই লওঁ, আৰু তাৰপিছত আকৌ আৰম্ভ কৰিম। যিমানখিনি পাৰোঁ কেনেকৈ কৰিছোঁ আমি আপোনালোকক ভিডিঅ'ত দেখুৱাবলৈ চেষ্টা কৰিম, কিন্তু সকলোখিনি দেখুওৱাটোতো সম্ভৱ নহয়। যিমানখিনি পাৰোঁ কামৰ মাজে মাজে আপোনালোকৰ বাবে ভিডিঅ' কৰি যাম, আপোনালোকে চাই থাকিব। আৰু এয়া ৰুমৰ অৱস্থা দেখিছেনে, ড্ৰেছখিনি এনেকৈয়ে থৈ দিয়া আছে। কাম কৰি থাকোঁতেনে মানে গোটেইখিনি খেলি মেলি হৈ যায়, আৰু তাতে ল'ৰা থাকেই, সিও অকণমান খেলি মেলি কৰি দিয়ে। এইফালে টিভিও লাগি আছে। এনেকৈয়ে কামসমূহ কৰি আছোঁ, আৰু আপোনালোকে চাই আমাক মৰম দিব। আপোনালোকৰ মৰমতে আগুৱাই যাম বুলি ভাবিছোঁ। আৰু বাকী আপোনালোকে ভিডিঅ'সমূহ চাব দেই, কেনেকুৱা পায়। আমি চাহ খাই মেলি হ'ল, এতিয়া ল'ৰালে অকণমান জলপান খুৱাই দিওঁ দুপৰীয়া। সি এবাৰ ভাত খালে বাৰু, আৰু এতিয়া অকণমান লঘুকৈ কিবা এটা খুৱাই দিওঁ বুলি ভাবিছোঁ। আপোনালোকৰ এবছৰৰ ওপৰত যদি কাৰোবাৰ শিশু আছে তেন্তে কি খুৱাই জনাবচোন দেই। মোৰ মানে ল'ৰাক যদি পাৰোঁ খুৱাবলৈ চেষ্টা কৰিম। খিচিৰি ভাতহে তেনেকৈ নৰ্মেল আমি যিখিনি খাওঁ সেইখিনি খুৱাওঁৱে বাৰু। তাৰ উপৰি অ'টছ আৰু চুজি খুৱাওঁ। বাকী আৰু কি খুৱাব পাৰি আপোনালোকে কমেণ্ট কৰিবচোন। নাই এইফালে এটা মুকুটো কাটি আছে দেই। মুকুটৰ ভিডিঅ' আপোনালোকক পিছত দিম, কেনেকৈ কি কৰা হয় সম্পূৰ্ণ পদ্ধতিটো। ফেচবুকত দিয়াই আছে বাৰু, কিন্তু আপোনালোকক পিছত দিম। আইও, এইটো খুলিব ন? মামাতে পাৰে নেকি খুলি দিবলৈ, কোৱাচোন। হা, মামাতে খুলি দিবলৈ কোৱাংগে যে। হা, মুকুটৰে হওক বা ড্ৰেছৰে হওক সম্পূৰ্ণ পদ্ধতিটো যিহেতু দীঘলীয়া হয়, সেইবাবে আপোনালোকক যিমানখিনি পাৰোঁ এনেকৈহে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। গোটেইখিনি দেখুৱাব পৰা নাই, এনেকৈয়ে চাই থাকক। আৰু এয়া ময়ো কামত লাগি গ'লোঁ। এইখিনি মই এতিয়া বকেট লগাই আছোঁ। আপোনালোকে পিছত মই কৈ দিম আপোনালোকক কেনেকৈ কি কৰা হয়, তেতিয়া আপোনালোকে বুজি পাই যাব। আৰু এতিয়া এনেকৈ অলপ দেখুৱাই দিছোঁ আৰু দেই।
বকেট লগোৱাৰ পিছত মণি লগোৱাব লাগিব ইয়াত আৰু মণি লগাই পেলাই ড্ৰেছটো ফিটিং কৰা হয় তেতিয়াহে ড্ৰেছটো সম্পূৰ্ণ হয় আপোনালোকে চাই থাকক চাই থাকিলে বুজি পাই যাব আৰু এয়া দেখিছেনে মই যে লগাই আছিলোঁ ডাঙৰ ডাঙৰ মণিখিনি সেইটো ঘূৰাই পেলাই ধুনীয়াকৈ ফুল এটা হৈ গ'ল আপোনালোকে ধৰিব পাৰিছে নিশ্চয় তাৰপিছত আকৌ এয়া সৰু সৰু মণিৰে তাৰ কাষত আকৌ দুপাহ ফুল বনাই দিলোঁ এইখিনি আচলতে যোনে যোনে দেখিছে যাৰ ঘৰত ড্ৰেছ ভাণ্ডাৰ আছে তেওঁলোকে হয়তো জানিবই বা কোনোবাই যদি ওচৰত দেখিছে তেওঁলোকে জানেই আৰু নজনাসকলক মই পিছত কৈ দিম যদি আপোনালোকক কৈ দিব লাগে তেনেহ'লে কমেণ্ট কৰিব মই আচলতে আগতে শ্বৰ্ট কিছুমান দিছিলোঁ কেনেকৈ মণি লগাই কেনেকৈ কি কৰে সেইসমূহ যদি আপোনালোকে চাইছে তেনেহ'লে নিশ্চয় বুজি পাব আৰু এয়া এইফালে মুকুটো বনাই আছে মুকুটটো সম্পূৰ্ণ ডিজাইনটো ইয়াৰ পিছৰ ভিডিঅ'তহে দেখাম আচলতে গোটেইখিনি ইয়াৰ সম্পূৰ্ণ লুকটো পিছৰ ভিডিঅ'তহে দেখাব পৰা হ'ব কিয়নো আজি গোটেইখিনি যিহেতু সম্পূৰ্ণ নহয় এয়া কাম কৰি মেলি ভাবিলোঁ আবেলি কিবা এটা খাই লওঁ ভাত যিহেতু আমি এবাৰেই খাওঁ আৰু এয়া সেইকাৰণে আটা মাৰিবলৈ লৈছোঁ ৰুটিকে বনাওঁ বুলি ভাবি পেলাই ভাইটিও আছে যিহেতু আৰু এতিয়া দুবাৰ ভাত খাবলৈ মন নাযায় সেইকাৰণে ৰুটিকে বনাই আছোঁ মুকুটৰ গোটেই প্ৰচেছখিনি অলপ দীঘলীয়া হয় মুকুট প্ৰথমে এখন আৰ্ট পেপাৰত আঁকি তাৰপিছত টিঙত আঁকি লৈ তাৰপিছত কাটিং কৰা হয় আৰু তাৰপিছত পেপাৰ লগোৱা হয় খাই বৈ আজৰি হৈ আকৌ কাম আৰম্ভ কৰিছিলে দেই আপোনালোকক খোৱা বোৱাখিনি দেখুৱাই থকা নাই আৰু আজি কাম কৰি কৰি আমনি লাগি গৈছেগে এয়া ৰাইজৰ উৎপাত দেখিছেনে গাঁৱলৈ যাবলৈ লাগে ফুৰিবলৈ যাবলৈ লাগে দেউতাক যোৱা দেখি সিও একদম পুৰা উৎপাত লগাই আছে আৰু এতিয়া কাম নকৰোঁ আজি কি কি কৰিলোঁ আপোনালোকক দেখুৱালোৱে আৰু এতিয়া ভাত বনাম আৰু সেয়াই দেই আজি কি কি কাম কৰিলোঁ আপোনালোকক দেখুৱালোৱে আৰু বাকী কাইলৈ দেখুৱাম যিহেতু এতিয়া সদায় ভিডিঅ' দিমেই গতিকে ড্ৰেছখিনি কেনেকুৱা হ'ল শেষলৈ আৰু মুকুটটো কেনেকুৱা হ'ল যদি চাবলৈ বিচাৰে তেনেহ'লে আকৌ আমাৰ ভিডিঅ' চাই থাকিব তেতিয়া নিশ্চয়কৈ চাবলৈ পাব এয়া বনাই আছোঁ ভাত আজি ভাতত বৰ বিশেষ একো নাই এয়া বুট ভাজি এয়া বন্ধাকবি আলু ভাজিম আৰু এয়া অকণমান চালাড বনাম এনেকৈ আজি আমি ভাজি ভাত খাম কাৰণ এইকেইদিন ৩-৪ দিনমান একদম কণ্টিনিউ মাছ মাংস খাই থকা হৈছে ইমান মাছ মাংস খোৱাটো স্বাস্থ্যৰ পক্ষে ভাল নহয় গতিকে আজি এনেকৈ ভাজি ভাত খাম বাকী আমাৰ ভিডিঅ'টো চাই আজি কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব আৰু চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ আৰু এটি নতুন ভিডিঅ' সকলোকে লগ পাম